টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, তোমালোকে যদি এখন বাহন চলোৱা তেনেহ'লে তোমালোকৰ ড্ৰাইভিং লাইচেন্সখন কিমান প্ৰয়োজন তোমালোকে নিশ্চয় জানা। অৰ্থাৎ তোমালোকে ঘৰৰ পৰাই মোবাইলৰ জৰিয়তে কেনেকুৱা ধৰণে ড্ৰাইভিং লাইচেন্স এখন এপ্লাই কৰিবা, তোমালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তোমালোকে মোবাইল বা কম্পিউটাৰৰ জৰিয়তে নিজৰ ঘৰতে তোমালোকে ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিবা। ভিডিঅ'টি একেবাৰে শেষলৈকে চাই থাকিবা। যদিহে আমাৰ চেনেলত তোমালোকে প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। ব'লা তেনেহ'লে ভিডিঅ'টি আৰম্ভ কৰোঁ। তোমালোকে প্ৰথমতে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ইয়াতে তোমালোকে থ্ৰী ডট এটা দেখিবলৈ পাইছা। থ্ৰী ডটত ক্লিক কৰিবা। তাৰপিছত তোমালোকে ইয়াতে ডেস্কটপ ছাইট যিটো অপশ্যন আছে তোমালোকে ইয়াতে ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰাৰ পিছত তোমালোকে কি কৰিবা, চাৰ্চ বাৰত চাৰ্চ কৰিবা। ইয়াতে চাৰ্চ কৰি দিবা পৰিবহন.gov.in। মই ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক দিয়া থাকিব, তোমালোকে ডেছক্ৰিপশ্যনৰ পৰা ইয়ালৈ আহিব পাৰিবা। তাৰপিছত এনেকুৱা ধৰণে তোমালোকে চাৰ্চ কৰি দিয়াৰ পিছত মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। তোমালোকে ইয়াত দেখিবলৈ পাইছা ভেহিকেল ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড ছাৰ্ভিচ আৰু ড্ৰাইভিং লাইচেন্স ৰিলেটেড ছাৰ্ভিচ। তোমালোকে ইয়াতে কি কৰিবা, ড্ৰাইভিং লাইচেন্স ৰিলেটেড ছাৰ্ভিচ যিটো অপশ্যন দেখিবলৈ পাইছা তোমালোকে ইয়াতে ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। তোমালোকে ইয়াতে কি কৰিব লাগিব, অলপ স্ক্ৰল ডাউন কৰিবা। অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে চিলেক্ট ষ্টেট নেম বুলি তোমালোকে দেখিবলৈ পাইছা। ইয়াতে তোমালোকে চিলেক্ট কৰি দিবা। চিলেক্ট অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা অৰুণাচল প্ৰদেশ, আছাম, বিহাৰ, চণ্ডীগড় সকলোবোৰ ষ্টেট ইয়াতে উপলব্ধ আছে। তোমালোকৰ যি ষ্টেট হয় ইয়াতে চিলেক্ট কৰি দিবা। মই যিহেতু আছামৰ হয় আছামত চিলেক্ট কৰি দিছোঁ। আছামত চিলেক্ট কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। তোমালোকে অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে কেইবাটাও অপশ্যন দেখিবলৈ পাবা। এপ্লাই লাৰ্ণাৰ লাইচেন্স, এপ্লাই ড্ৰাইভিং লাইচেন্স, এপ্লিকেশ্যন ষ্টেটাছ, চেক পে'মেণ্ট ষ্টেটাছ। তোমালোকে ইয়াতে কি কৰিব লাগিব, অৰ্থাৎ ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰাৰ আগতে তোমালোকে যিহেতু লাৰ্ণাৰ লাইচেন্সখনে পাবা, তোমালোকে ইয়াতে এপ্লাই লাৰ্ণাৰ লাইচেন্স যিটো অপশ্যন দেখিবলৈ পাইছা তোমালোকে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। তোমালোকে ইয়াতে দেখিবলৈ পাইছা ফিল এপ্লিকেশ্যন ডিটেইল LL, আপলোড ডকুমেণ্টছ আৰু LL শ্লট বুক। অৰ্থাৎ এই তিনিটা অপশ্যন তোমালোকে কমপ্লিটেড কৰিব লাগিব। অৰ্থাৎ তোমালোকৰ সম্পূৰ্ণ ডিটেইল দিব লাগিব। তাৰপিছত তোমালোকে আপলোড ডকুমেণ্ট কৰিব লাগিব আৰু তোমালোকৰ LL শ্লট বুক কৰিব লাগিব। তোমালোকে এতিয়া কি কৰিব লাগিব, প্ৰথমতে ফিল এপ্লিকেশ্যন ডিটেইল LLটো কমপ্লিট কৰিব লাগিব। তোমালোকে ইয়াতে কণ্টিনিউ অপশ্যন দেখিবলৈ পাইছা, ইয়াতে ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। তোমালোকে ইয়াত দেখিবলৈ পাইছা এইটো পেজ খোল খাইছে। তোমালোকে ইয়াতে স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা পেজটো। অৰ্থাৎ তোমালোকে এই পেজখন কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰিব নালাগে। তোমালোকে ইয়াতে তলতে দেখিবলৈ পাইছা ছাবমিট, ৰিফ্ৰেছ, কেঞ্চেল। তোমালোকে ইয়াতে ছাবমিট অপশ্যন যিটো দেখিছা ছাবমিটত ক্লিক কৰি দিবা। ছাবমিটত ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব। তোমালোকে ইয়াতে দেখিবলৈ পাইছা ষ্টেট চিলেক্ট, অৰ্থাৎ তোমালোকৰ যি ষ্টেট হয় ইয়াতে চিলেক্ট কৰি দিব লাগিব। মই যিটো আছামত চিলেক্ট কৰি দিছোঁ। তাৰপিছত তোমালোকে ইয়াতে RTO অফিচ চিলেক্ট কৰিব লাগিব। তোমালোকৰ যি RTO অফিচ হয় তোমালোকে ইয়াতে চিলেক্ট কৰিব লাগিব। অৰ্থাৎ তোমালোকৰ যি ডিষ্ট্ৰিক্ট নাম হয় তোমালোকৰ ডিষ্ট্ৰিক্ট নামটো বিচাৰি ল'বা। তাৰপিছত এনেকুৱা ধৰণে তোমালোকে চিলেক্ট কৰি দিবা। মই যিহেতু তিনিচুকীয়া S23, অৰ্থাৎ এনেকুৱা ধৰণে RTO অফিচটো তোমালোকে চিলেক্ট কৰি দিবা। RTO অফিচটো চিলেক্ট কৰি দিয়াৰ পিছত তোমালোকে ইয়াতে পিনক'ড দেখিবলৈ পাইছা। পিনক'ডটো তোমালোকে লিখিব নালাগে। তাৰপিছত তোমালোকে ইয়াতে যি নাম হয় তোমালোকৰ নামটো লিখি দিবা শুদ্ধকৈ। তোমালোকৰ যি নাম হয় লিখি দিবা। লিখাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা, তোমালোকৰ যি মিডল নেম যদি আছে মিডল নাম লিখিবা। তাৰপিছত লাষ্ট নেম, অৰ্থাৎ তোমালোকৰ যি উপাধি হয় উপাধিটো লাষ্টত লিখি দিবা। তাৰপিছত ইয়াতে ৰিলেশ্যন দেখিবলৈ পাইছা। তোমালোকে ইয়াতে ৰিলেশ্যনত চিলেক্ট কৰি দিবা। ইয়াতে ফাদাৰ, মাদাৰ, হাজবেণ্ড, গাৰ্জেন তোমালোকে যিকোনো দিব পাৰিবা। মই ইয়াতে ফাদাৰ চিলেক্ট কৰি দিছোঁ। তাৰপিছত ফাদাৰ চিলেক্ট কৰাৰ পিছত অৰ্থাৎ ৰিলেশ্যন যি চিলেক্ট কৰিছা তেখেতৰ নাম লিখি দিবা। তলতে দেখিবলৈ পাইছা মই লিখি দিছোঁ। তেখেতৰ যদি মিডল নেম আছে মিডল নেম লিখি দিবা আৰু লাষ্ট নেম অৰ্থাৎ উপাধিটো তোমালোকে ইয়াতে লিখি দিবা। তাৰপিছত তোমালোকৰ যি সম্পূৰ্ণ নাম হয় তোমালোকে ইয়াতে দেখিবলৈ পাইছা এজ পাৰ ৰেকৰ্ড। তাৰপিছত ইয়াতে তোমালোকে জেণ্ডাৰ চিলেক্ট কৰিব লাগিব, মেল ফিমেল অৰ্থাৎ আদাৰ। তাৰপিছত ইয়াতে মই মেল চিলেক্ট কৰি দিছোঁ। তাৰপিছত তোমালোকৰ ইয়াতে ডেট অফ বাৰ্থ যি হয় তোমালোকে ইয়াতে চিলেক্ট কৰি দিবা। ডেট অফ বাৰ্থ চিলেক্ট কৰাৰ পিছত তোমালোকৰ এজটো আহি গৈছে দেখিবলৈ পাইছা। তাৰপিছত তোমালোকে ইয়াতে প্লেচ অফ বাৰ্থ বুলি দেখিবলৈ পাইছা, অৰ্থাৎ তোমালোকৰ জন্ম হোৱা যিখন জিলা হয় ইয়াতে তোমালোকে লিখি দিবা। তাৰপিছত তোমালোকে ইয়াতে কাউণ্ট্ৰি অফ বাৰ্থ বুলি দেখিবলৈ পাইছা। স্ক্ৰল ডাউন কৰিলে ইয়াতে তোমালোকৰ যি কাউণ্ট্ৰি হয় অৰ্থাৎ তোমালোকে ইয়াতে ইণ্ডিয়া বুলি চিলেক্ট কৰি দিবা। মই ইয়াতে ইণ্ডিয়া চিলেক্ট কৰি দিছোঁ। ইণ্ডিয়া চিলেক্ট কৰাৰ পিছত তোমালোকে ইয়াতে কোৱালিফিকেশ্যন বুলি দেখিবলৈ পাইছা তলতে। ইয়াতে কোৱালিফিকেশ্যনত চিলেক্ট কৰি দিবা। তো তোমালোকে 8 পাছ হ'লে 8 পাছ, যদি হাই ছেকেণ্ডেৰী পাছ হাই ছেকেণ্ডেৰী, যদি মেট্ৰিক পাছ এনেকুৱা ধৰণে বিল' 8 এনেকুৱা ধৰণে তোমালোকে চিলেক্ট কৰি দিবা। মই যিহেতু হাই ছেকেণ্ডেৰী মই হাই ছেকেণ্ডেৰীত চিলেক্ট কৰি দিছোঁ। কোৱালিফিকেশ্যন চিলেক্ট কৰাৰ পিছত তোমালোকে তাৰ তলতে দেখিবলৈ পাইছা ব্লাড গ্ৰুপ বুলি। তো ব্লাড গ্ৰুপটো ইয়াতে চিলেক্ট কৰি দিবা। তোমালোকে যদি জানা ইয়াত দেখিবলৈ পাইছা A2 মাইনাছ, A প্লাছ, A মাইনাছ, B মাইনাছ এনেকুৱা ধৰণে সকলোবোৰ উপলব্ধ আছে। যদি নাজানা আনন'ন লিখি দিবা। তো মই আনন'নত চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াতে তোমালোকে মোবাইল নাম্বাৰটো দি দিবা। ইয়াত দেখিছা মই মোবাইল নাম্বাৰটো দি দিছোঁ। তাৰপিছত মোবাইল নাম্বাৰটো দিয়াৰ পিছত তোমালোকে স্ক্ৰল ডাউন কৰিবা। মোবাইল নাম্বাৰ দিয়াটো কম্পালচৰি তোমালোকে দি দিবা। তাৰপিছত তোমালোকে ইয়াতে প্ৰেজেণ্ট এড্ৰেছ বুলি দেখিবলৈ পাইছা। ইয়াতে তোমালোকে চিলেক্ট ষ্টেট দেখিবলৈ পাইছা।
ইয়াতে তোমালোকে সিলেক্ট কৰি দিবা তোমালোকৰ যি ষ্টেট হয় তাৰপিছত তোমালোকে ইয়াতে ডিস্ট্ৰিক্ট দেখিবলৈ পাইছা ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিবা ইয়াতে তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ সব সকলো উপলব্ধ আছে তো মই ইয়াতে তিনচুকীয়া সিলেক্ট কৰি দিছো তাৰপিছত তোমালোকৰ যি সাৰ্কেল হয় তোমালোকে ইয়াতে সিলেক্ট কৰিব লাগিব তলত দেখিবলৈ পাইছা সাৰ্কেল বুলি তো এনেকুৱা ধৰণে সকলোবোৰ পাই যাবা তোমালোকৰ যি সাৰ্কেল হয় ইয়াতে সিলেক্ট কৰি দিবা সাৰ্কেল সিলেক্ট কৰাৰ পিছত তোমালোকে ভিলেজ নে টাউন এনেকুৱা ধৰণে সিলেক্ট কৰাৰ পিছত তোমালোকৰ ভিলেজ বা টাউনখনৰ নাম ইয়াতে পাই যাবা তো এনেকুৱা ধৰণে বিচাৰি ল'বা তোমালোকৰ যি গাঁও হয় বা যি চহৰ হয় তো মই ইয়াতে বিচাৰিছো মই ইয়াতে লিখি দিম এনেকুৱা ধৰণে ৰতনপুৰ তো এনেকুৱা ধৰণে সিলেক্ট কৰি দিবা তাৰ পিছত হাউস ন ডোৰ ন ফ্ল্যাট ন যদি তোমালোকৰ আছে লিখি দিবা যদি নাই নিলিখিলে হ'ব কম্পালসৰি নহয় তাৰ পিছত তোমালোকৰ লোকেলিটি এনেকুৱা ধৰণে আহি যাব তাৰ পিছত এনেকুৱা ধৰণে তোমালোকৰ ল্যান্ডমাৰ্কটো নিজে নিজে আহি যাব তাৰ পিছত তোমালোকৰ পিন কোডটো আহি যাব এনেকুৱা ধৰণে লিখিব নালাগে যদি নাহে তোমালোকে ইয়াতে লিখি দিবা তোমালোকে এইখিনিতে মনত ৰাখিবা যিখিনি ৰঙা হৈ থকা ষ্টাৰ বটন আছে তোমালোকে সেইখিনি কম্পালসৰি ফিল আপ কৰিব লাগিব যিখিনি তোমালোকৰ ৰঙা বটন নাই তো সেইখিনি ফিল আপ নকৰিলে হ'ব তোমালোকৰ ইমান কম্পালসৰি নহয় তাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা কপি টু পাৰ্মানেন্ট এড্ৰেছ অৰ্থাৎ যদি তোমালোকৰ প্ৰেজেন্ট এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ একে হয় তোমালোকে ইয়াতে কপি টু পাৰ্মানেন্ট এড্ৰেছত টিক মাৰ্ক লগাই দিবা যদি পাৰ্মানেন্ট এড্ৰেছ একে নহয় তোমালোকে ইয়াতে লিখি দিবা তাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে এটা অপচন দেখিবলৈ পাইছা তোমালোকে অৰ্থাৎ কি ভেহিকলৰ কাৰণে তোমালোকে এপ্লাই কৰিব বিচাৰা ইয়াতে সিলেক্ট কৰিব লাগিব সিলেক্ট অপচন দেখিছা তোমালোকে এটা সিলেক্ট কৰি দিবা তো মটৰচাইকেল উইথ গিয়াৰৰ কাৰণে যদি অৰ্থাৎ স্কুটিৰ কাৰণে যদি তোমালোকে এইটো অপচনত ক্লিক কৰিবা তাৰপিছত মটৰচাইকেল উইথ গিয়াৰ অৰ্থাৎ যদি বাইকৰ কাৰণে এপ্লাই কৰিব বিচাৰা তেনেহ'লে নেক্সট অৰটো তাৰপিছত লাইট মটৰ ভেহিকল অৰ্থাৎ যদি চাৰিচকীয়াৰ কাৰণে LMV-খন তোমালোকে সিলেক্ট কৰি ল'ব পাৰিবা আৰু বিভিন্ন ধৰণৰ ভেহিকলৰ কাৰণে ইয়াৰ উপলব্ধ আছে তোমালোকে যি ভেহিকলৰ কাৰণে বিচাৰা তোমালোকে এটা সিলেক্ট কৰি ল'ব পাৰিবা তো মই ইয়াতে LMV-খন সিলেক্ট কৰি দিছো আৰু মটৰচাইকেল উইথ গিয়াৰ এই দুখন মই সিলেক্ট কৰি দিছো সিলেক্ট কৰাৰ পিছত তোমালোকে কি কৰিবা ওকে অপচনত ক্লিক কৰি দিবা ওকে কৰি দিবা ওকে কৰাৰ পিছত তোমালোকে ইয়াতে এটা অপচন দেখিবলৈ পাইছা ইয়াতে ক্লিক কৰি দিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ যিখিনি সিলেক্ট কৰিলা তললৈ যাবগৈ তোমালোকে এনেকুৱা ধৰণে সিলেক্ট কৰি ল'ব পাৰিবা তাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা আই হেভ বিন কনভিক্টেড ডিসকুৱালিফাইড মাই লাইসেন্স ওয়াজ কেনসেল সাসপেন্ডেড মাই লাইসেন্স ওয়াজ ৰিভোকড তো এই অপচনটো টিক মাৰ্ক নিদিলেও হ'ব তাৰ পিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা ইজ দ্য এপ্লিকেণ্ট ট্ৰেইন ফ্ৰম ড্ৰাইভিং স্কুল অৰ্থাৎ তোমালোকে যদি ড্ৰাইভিং স্কুলৰ পৰা ট্ৰেইন কৰিছা তেনেহ'লে ইয়াত টিক মাৰ্ক দিব পাৰা মই যিহেতু ট্ৰেইন কৰা নাই মই টিক মাৰ্ক নিদিওঁ তাৰপিছত তোমালোকে ইয়াতে ডিক্লাৰেশ্যন দেখিবলৈ পাইছা আই এম উইলিং টু ডনেট মাই অৰ্গেনছ ইন কেছ অফ এক্সিডেণ্টেল ডেথ তো তুমি এইটো টিক মাৰ্ক দিব পাৰা তাৰপিছত তোমালোকে তাৰ তলত দেখিবলৈ পাইছা যিটো হেখৰটো তোমালোকৰ অটোমেটিক টিক মাৰ্ক হৈ আছে তাৰপিছত তোমালোকে ইয়াতে কি কৰিবা সাবমিট অপচনত ক্লিক কৰি দিবা সাবমিট কৰাৰ পিছত তোমালোকৰ যিখন এপ্লিকেশ্যন হয় সেইখন একচেপ্ট কৰা হ'ব বুলি কৈছে তাৰপিছত তোমালোকে ইয়াতে ওকে অপচন দেখিছা ওকে কৰি দিবা আৰ ইউ চিয়ৰ ইউ ৱান্ট টু সাবমিট দা ডাটা তাৰপিছত ওকে কৰি দিবা ওকে কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকৰ এখন একনলেজমেন্ট স্লিপ পাবা অৰ্থাৎ এখন হৈছে তোমালোকৰ একনলেজমেন্ট স্লিপ তোমালোকে এই স্লিপখন সেভ কৰি ৰাখিব লাগিব নহলে বা প্ৰিন্ট আউট কৰি তোমালোকে উলিয়াই ল'ব লাগিব তোমালোকে ইয়াত দেখিবলৈ পাইছা সকলোবোৰ তোমালোকৰ ডিটেইল দিয়া আছে তোমালোকৰ আৰটি অফিচৰ লোকেশন দিয়া আছে তোমালোকৰ সম্পূৰ্ণ ডিটেইল তোমালোকৰ ফোন নাম্বাৰ সকলো ইয়াতে তোমালোকৰ উপলব্ধ আছে তোমালোকে এতিয়া কেনেকুৱা ধৰণে সেভ কৰিবা দেখুৱাই দিছো তোমালোকে ইয়াতে প্ৰিন্ট একনলেজমেন্টত ক্লিক কৰি দিবা প্ৰিন্ট একনলেজমেন্টত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে সেভ অপচন দেখিবলৈ পাইছা ইয়াতে ক্লিক কৰি দিবা তাৰ পিছত নিউ LL একনলেজমেন্ট এনেকুৱা ধৰণে তোমালোকে লিখি কেনে সেভ অপচনত ক্লিক কৰি দিবা সেভ হৈ গ'ল তাৰ পিছত তোমালোকে এতিয়া কি কৰিবা প্ৰিন্ট ফ্ৰম 1 আৰু প্ৰিন্ট ফ্ৰম 1A বুলি তোমালোকে ইয়াতে দেখিবলৈ পাইছা অৰ্থাৎ এই দুখন ফৰ্ম তোমালোকে অফলাইনত ফিল আপ কৰিব লাগিব এই দুখন ফৰ্ম ফিল আপ কৰি তোমালোকে অনলাইনত তোমালোকে ইয়াতে আপলোড দিব লাগিব কেনেকুৱা ধৰণে ফিল আপ কৰিবা তোমালোকক দেখুৱাই দিম তোমালোকে এতিয়া কি কৰিবা প্ৰিন্ট ফ্ৰম 1A ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে এখন ফৰ্ম পাবা এই ফৰ্মখন তোমালোকে কি কৰিব লাগিব প্ৰিন্ট আউট কৰি উলিয়াই ল'ব লাগিব এই ফৰ্মখন প্ৰিন্ট আউট কৰি উলিয়াই ল'বা তোমালোকে ইয়াতে তোমালোকৰ সকলো লিখি দিবা ইয়েস নো দি দিবা তাৰ পিছত তোমালোকে ইয়াতে তোমালোকৰ এক কপি ফটো লগাই দিবা সিগনেচাৰ এনেকুৱা ধৰণে তোমালোকে লগাই দিব লাগিব তাৰ পিছত প্ৰিন্ট ফ্ৰম 1 বুলি দেখিবলৈ পাইছা তাতো ক্লিক কৰি দিবা প্ৰিন্ট ফ্ৰম 1ত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে আকৌ এখন ফৰ্ম পাবা ইয়াতে দেখিবলৈ পাবা মই প্ৰিন্ট ফ্ৰম 1ত ক্লিক কৰি দিছো তো এইখন ফৰ্মও তোমালোকে দুখন ফৰ্ম একেলগে তোমালোকে জেৰক্স কৰি উলিয়াই ল'বা এনেকুৱা ধৰণে জেৰক্স কৰোতে তোমালোকে দুইখন ফৰ্ম জয়েন খুৱাই দিবা তাৰ পিছত তোমালোকে কি কৰিবা তোমালোকৰ এক কপি ফটো ইয়াতে লগাই দিবা তাৰ পিছত তোমালোকে এখন অৰ্থাৎ মেডিকেল ফিটনেছ সাৰ্টিফিকেট হিচাপে তোমালোকৰ প্ৰয়োজন হ'ব তোমালোকে এইখনো আপলোড কৰিব লাগিব অনলাইনত তাৰ পিছত তোমালোকৰ ওচৰৰ যি হস্পিটেল আছে হস্পিটেলখনৰ হেডজনৰ তেখেতৰ এটা সাইন লবা ইয়াতে তাৰ পিছত তোমালোকৰ সিল মোহৰ মাৰি লবা তাৰ পিছত তোমালোকৰ ইয়াতে সিগনেচাৰ এটা দি দিবা তোমালোকে ইয়াতে ইয়েস নো সমূহ তোমালোকে পঢ়ি কিনে ইয়েস নো দি দিবা তাৰ পিছত এইখন তোমালোকে কি কৰিবা ডকুমেন্টখন আপলোড কৰিব লাগিব তাৰ পিছত এতিয়া তোমালোকে কি কৰিবা আকৌ ৱেবসাইটটো ওপেন কৰিবা parivahan.gov.in বুলি সাৰ্চ কৰি দিবা এনেকুৱা ধৰণে ওপেন কৰিবা ডেসক্ৰিপচনত যেহেতু লিংক দিয়া আছে তাত গৈ তোমালোকে আহিব পাৰিবা ডাইৰেক্টকৈ তাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা অলপ স্ক্ৰল ডাউন কৰিবা স্ক্ৰল ডাউন কৰিলে ইয়াতে আকৌ তোমালোকে ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসতে ক্লিক কৰি দিব লাগিব ড্ৰাইভিং লাইসেন্স ৰিলেটেড সাৰ্ভিসত ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব
তাৰপিছত তোমালোকে ইয়াতে কি কৰিব লাগিব আগৰ দৰে যি কৰিছিলা একে ধৰণে কৰিব লাগিব ইয়াতে সিলেক্ট ষ্টেট নেম দেখিবলৈ পাইছা ইয়াতে সিলেক্ট ষ্টেট নেমত ক্লিক কৰি দিবা তাৰপিছত মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে ইয়াতে কি কৰিব লাগিব অলপ স্ক্ৰল ডাউন কৰিবা ইয়াতে দেখিবলৈ পাইছা এপ্লাই লাৰ্নাৰ লাইসেন্স এপ্লাই ড্ৰাইভিং লাইসেন্স তাৰপিছত তোমালোকে ইয়াতে দেখিবলৈ পাইছা এপ্লিকেশন ষ্টেটাস তোমালোকে এতিয়া এপ্লাই লাৰ্নাৰ লাইসেন্সত ক্লিক কৰিব নালাগে তোমালোকে এতিয়া এপ্লিকেশন ষ্টেটাস দেখিবলৈ পাইছা তোমালোকে ইয়াতে ক্লিক কৰি দিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে কি কৰিব লাগিব তোমালোকৰ এপ্লিকেশন নাম্বাৰ যি হয় তোমালোকে ইয়াতে এপ্লিকেশন নাম্বাৰটো লিখি দিবা অৰ্থাৎ তোমালোকে অলপ আগতে যেটো এপ্লিকেশন নাম্বাৰ পাইছিলা একনলেজমেন্ট স্লিপখনত তো সেই একনলেজমেন্ট স্লিপখনৰ নাম্বাৰটো বহাই দিবা তাৰপিছত তোমালোকৰ ইয়াতে ডেট অফ বাৰ্থটো বহাই দিবা মই এনেকুৱা ধৰণে ডেট অফ বাৰ্থটো লিখি দিছো 4 তাৰিখ 4 মাহ 2001 তাৰপিছত তোমালোকে এনেকুৱা ধৰণে লিখি দিবা লিখাৰ পিছত তোমালোকে কি কৰিবা ইয়াতে যি ক্যাপচা ভেৰিফিকেশন দেখিবলৈ পাইছা এই ক্যাপচা ভেৰিফিকেশনটো তোমালোকে ইয়াতে লিখি দিব লাগিব ওচৰত যেটো এন্টাৰ ক্যাপচা হিয়াৰ বুলি দেখিবলৈ পাইছা A to Z একে ধৰণে তোমালোকে ইয়াতে লিখি দিবা মই ক্যাপচা ভেৰিফিকেশনটো লিখি দিছো 186W7W ক্যাপচা ভেৰিফিকেশনটো লিখাৰ পাছত তোমালোকে ইয়াতে সাবমিট অপচনত ক্লিক কৰি দিবা সাবমিট কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে ইয়াতে চাবা এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো শুদ্ধকৈ আছে নে নাই তাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা সাবমিট কৰি দিবা সাবমিট কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে ইয়াতে চাব পাৰা তোমালোকে ইয়াতে চাই লবা তোমালোকৰ সম্পূৰ্ণ ডিটেইল শুদ্ধকৈ আছে নে নাই তাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা ওকে অপচন দেখিবলৈ পাইছা তলতে ওকে কৰি দিবা ওকে কৰাৰ পিছত তোমালোকৰ এতিয়া কি হৈছে ফিল এপ্লিকেশন ডিটেইল LL completed এতিয়া তোমালোকে কি কৰিব লাগিব আপলোড ডকুমেন্টস অৰ্থাৎ এতিয়া কাম হল আপলোড ডকুমেন্ট অৰ্থাৎ তোমালোকে ডকুমেন্ট আপলোড দিব লাগিব তাৰ পিছত LL স্লট বুক তাৰ পিছতে কমপ্লিটেড হ'ব এতিয়া তোমালোকে কেনেকুৱা ধৰণে ডকুমেন্ট আপলোড দিবা দেখুৱাই দিম তোমালোকে ইয়াতে কি কৰিবা প্ৰসিড অপচনত ক্লিক কৰি দিবা প্ৰসিড অপচনত ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে ইয়াতে কি কৰিবা অলপ স্ক্ৰল ডাউন কৰিবা তাৰ পিছত দেখিবলৈ পাইছা তোমালোকে ডকুমেন্টস সিলেক্ট কৰিবা ইয়াতে ডকুমেন্ট সিলেক্ট কৰি ল'ব লাগিব তোমালোকে কি ডকুমেন্ট দিবা প্ৰথমতে ইয়াতে তোমালোকে এছ প্ৰুফ এড্ৰেছ প্ৰুফ আৰু ফৰ্ম 1 অৰ্থাৎ সেলফ ডিক্লাৰেচন যিখন লাষ্টত অফলাইনত যিখন ফৰ্ম বনাইছিল সেইখন ফৰ্ম তো এই তিনিটা টাইপৰ ডকুমেন্ট তোমালোকে আপলোড দিব লাগিব এতিয়া তোমালোকে এছ প্ৰুফত ক্লিক কৰি দিবা এছ প্ৰুফত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে SSLC সাৰ্টিফিকেট পাসপোৰ্ট বাৰ্থ সাৰ্টিফিকেট তোমালোকে ইয়াৰ পৰা যিকোনো এখন সিলেক্ট কৰি ল'ব পাৰা তো মই ইয়াতে বাৰ্থ সাৰ্টিফিকেট দিম এছ প্ৰুফ হিচাপে তো তোমালোকে যি সাৰ্টিফিকেট দিব বিচাৰা সাৰ্টিফিকেট দিব পাৰা তো মই ইয়াতে বাৰ্থ সাৰ্টিফিকেটত ক্লিক কৰি দিছো বাৰ্থ সাৰ্টিফিকেটত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা পেজটো আকৌ তাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা অলপ স্ক্ৰল ডাউন কৰিলে তোমালোকে ইয়াতে কি কৰিবা ডকুমেন্ট দেখিবলৈ পাইছা তোমালোকে ইয়াতে ডকুমেন্ট নাম্বাৰটো লিখি দিবা ডকুমেন্ট নাম্বাৰটো লিখাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা ইস্যু অথৰাইজ ডেজিগনেশ্যন অৰ্থাৎ তোমালোকৰ বাৰ্থ সাৰ্টিফিকেটখন কৰ পৰা অথৰাইজ কৰিছে ইয়াতে লিখি দিব লাগিব ডিপাৰ্টমেন্ট অফ হেলথ সাৰ্ভিসেছ তো এনেকুৱা ধৰণে তোমালোকে ইস্যু অথৰাইজটো পাই যাবা তোমালোকে সাৰ্টিফিকেটখনতে তাৰ পিছত তোমালোকে ইস্যু ডেটটো লিখি দিবা তাতে পাবা তাৰ পিছত সোৰ্স ফাইল কৰি দিবা সোৰ্স ফাইল কৰাৰ পিছত এনেকুৱা ধৰণে ফাইলত যাবা তোমালোকে ফাইলত গৈ তোমালোকৰ যিখন বাৰ্থ সাৰ্টিফিকেট বা যি সাৰ্টিফিকেট দিয়া সেই সাৰ্টিফিকেটখন তোমালোকে এনেকুৱা ধৰণে সিলেক্ট কৰি দিবা মই সিলেক্ট কৰি দিছো বাৰ্থ সাৰ্টিফিকেটখন এনেকুৱা ধৰণে তাৰ পিছত তোমালোকে আপলোড অপচন দেখিবলৈ পাইছা আপলোড অপচনত ক্লিক কৰি দিবা আপলোড অপচনত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে কনফাৰ্ম অপচন দেখিবলৈ পাবা কনফাৰ্ম কৰি দিবা কনফাৰ্ম কৰাৰ পিছত তোমালোকে আকৌ নেক্সট ডকুমেন্ট আপলোড দিব লাগিব তোমালোকে ইয়াতে ডকুমেন্ট সিলেক্ট বুলি দেখিবলৈ পাইছা তাতে ক্লিক কৰি দিবা তাত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে এড্ৰেছ প্ৰুফ দিব লাগিব অৰ্থাৎ এড্ৰেছ প্ৰুফত তোমালোকে ইয়াতে ক্লিক কৰি দিবা মই ইয়াতে এড্ৰেছ প্ৰুফত ক্লিক কৰি দিছো এড্ৰেছ প্ৰুফত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে প্ৰুফ দেখিবলৈ পাইছা প্ৰুফ অপচনত ক্লিক কৰি দিবা ইয়াতে পাসপোৰ্ট ভোটাৰ আইডি LIC পলিচি ষ্টেটমেন্ট এনেকুৱা ধৰণে তোমালোকে দিব পাৰিবা তো মই ইয়াতে ভোটাৰ আইডি সিলেক্ট কৰি দিছো তোমালোকেও সিলেক্ট কৰি দিবা যি ডকুমেন্ট দিয়া তাৰ পিছত তোমালোকে এনেকুৱা ধৰণে লোডিং হ'ব তোমালোকৰ পেজটো তাৰ পিছত তোমালোকে ইয়াতে কি কৰিব লাগিব অলপ স্ক্ৰল ডাউন কৰিবা স্ক্ৰল ডাউন কৰাৰ পিছত তোমালোকে ইয়াতে কি কৰিব লাগিব তোমালোকৰ ডকুমেন্ট নাম্বাৰ দি দিবা ভোটাৰ কাৰ্ডৰ যি ডকুমেন্ট নাম্বাৰ হয় তো এই ডকুমেন্ট নাম্বাৰটো ইয়াতে লিখি দিবা ডকুমেন্ট নাম্বাৰটো লিখাৰ পিছত তোমালোকে কি কৰিবা ইস্যু অথৰাইজ ডেজিগনেশ্যন অৰ্থাৎ তোমালোকৰ ভোটাৰ কাৰ্ডখন কৰ পৰা অথৰাইজ কৰিছিলে এটো লিখি দিব লাগিব অৰ্থাৎ যেটো ভোটাৰ কাৰ্ডখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অথৰাইজ কৰে তো ইয়াতে লিখি দিবা আৰু ইস্যু ডেটটো দেখিবলৈ পাইছা ইয়াতে তোমালোকৰ ভোটাৰ কাৰ্ডতে পাই যাবা ইস্যু ডেট তো ইয়াতে ইস্যু ডেট লিখাৰ পিছত সোৰ্স ফাইলত ক্লিক কৰিবা সোৰ্স ফাইলত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে তোমালোকে ভোটাৰ কাৰ্ডৰ যেটো ফটো তো এনেকুৱা ধৰণে সিলেক্ট কৰি লবা ফটোখন মই এনেকুৱা ধৰণে সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পিছত তোমালোকে কি কৰিবা আপলোড অপচনত ক্লিক কৰি দিবা আপলোড কৰাৰ পিছত তোমালোকে কনফাৰ্ম কৰি দিবা কনফাৰ্ম কৰাৰ পিছত তোমালোকে আৰু নেক্সট ডকুমেন্ট আপলোড দিব লাগিব অৰ্থাৎ ফৰ্ম 1 সেলফ ডিক্লাৰেচন যিখন ফৰ্ম বনাইছিলা তোমালোকে সেই ফৰ্মখন এতিয়া আপলোড দিব লাগিব এনেকুৱা ধৰণে তোমালোকে ফৰ্ম 1 সেলফ ডিক্লাৰেচন ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে অলপ স্ক্ৰল ডাউন কৰিবা ইয়াতে ডকুমেন্ট নাম্বাৰ দেখিবলৈ পাইছা তোমালোকে ডকুমেন্ট নাম্বাৰটো কি কৰিবা ইয়াতে এপ্লিকেশন নাম্বাৰ যেটো আছে ওপৰতে তো সেই এপ্লিকেশন নাম্বাৰটোৱে ডকুমেন্ট নাম্বাৰত বহাই দিবা এনেকুৱা ধৰণে কপি কৰি মই বহাই দিছো তো তোমালোকে চাই থাকা ইয়াতে ডকুমেন্ট নাম্বাৰ বহাই দিবা এপ্লিকেশন নাম্বাৰটো অৰ্থাৎ ইস্যু অথৰাইজ ডেজিগনেশ্যন তোমালোকে ইয়াতে লিখি দিব লাগিব হস্পিটেলখনৰ তোমালোকে ইয়াতে নামটো লিখি দিব লাগিব ইস্যু অথৰাইজ ডেজিগনেশ্যনত
তো এনেকুৱা ধৰণে মই লিখি দিছোঁ তোমালোকেও লিখি দিবা লিখাৰ পিছত তোমালোকে ইয়াতে ইছ্যু ডেটটো লিখি দিবা তো কোনদিনা ইছ্যু কৰিছিলে তাৰপিছত তোমালোকে স্ক্ৰল ডাউন কৰি চ'ৰ্চ ফাইলত ক্লিক কৰিব লাগিব এনেকুৱা ধৰণে চাই ল'বা তোমালোকে ভালদৰে চ'ৰ্চ ফাইল দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰি দিবা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ সেল্ফ ডিক্লেৰেশ্যন যিখন ফৰ্ম হয় তো সেই ফৰ্মখন তোমালোকে ইয়াতে সিলেক্ট কৰিব লাগিব ইয়াতে মই বিচাৰি লৈছোঁ তাৰপিছত সিলেক্ট কৰাৰ পিছত তোমালোকে কি কৰিবা এনেকুৱা ধৰণে সিলেক্ট কৰাৰ পিছত আপলোড অপশ্যনত ক্লিক কৰি দিবা আপলোড কৰাৰ পিছত তোমালোকে কনফাৰ্ম কৰি দিবা কনফাৰ্ম কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে পেজখন খোল খাব ইয়াতে তোমালোকে দেখিবলৈ পাইছা অল ডকুমেণ্টছ আৰ আপলোডেড ছাকসেছফুল অৰ্থাৎ তোমালোকৰ সকলো ডকুমেণ্ট আপলোড হৈ গ'ল তো এতিয়া ইয়াতে দেখিবলৈ পাইছা ষ্টেটাছ ছেভ হৈ গৈছে তোমালোকৰ তো এতিয়া তোমালোকে কি কৰিব লাগিব নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব তোমালোকে ইয়াতে নেক্সট কৰি দিবা নেক্সট কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে ইয়াতে কি কৰিব লাগিব দেখিবলৈ পাইছা ফিল এপ্লিকেশ্যন ডিটেইলছ LL কমপ্লিটেড আপলোড ডকুমেণ্টছ কমপ্লিটেড এতিয়া হ'ল LL স্লট বুক অৰ্থাৎ তোমালোকে এতিয়া LL স্লট বুক কৰিব লাগিব অৰ্থাৎ তোমালোকে RTO অফিচত যেহেতু এক্সাম দিবলৈ যাব লাগিব তো সেই তাৰিখটো ইয়াতে তোমালোকে বুকিং কৰিব লাগিব কেনেকুৱা ধৰণে তোমালোকে বুকিং কৰিবা মই দেখুৱাই দিম তো সম্পূৰ্ণ প্ৰসেছ তোমালোকে চাই থাকা ভিডিঅ'টি একেবাৰে শেষলৈকে চাই থাকা ধৈৰ্য সহকাৰে তাৰপিছত তোমালোকে ইয়াতে কি কৰিবা প্ৰচিড অপশ্যন দেখিবলৈ পাইছা প্ৰচিডত ক্লিক কৰি দিবা প্ৰচিডত ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে ইয়াতে কি কৰিবা মোবাইলৰ ইমেইল বুলি দেখিবলৈ পাইছা ওপৰতে তো মোবাইল অপশ্যনত তোমালোকে টিক মাৰ্ক লগাই দিবা টিক মাৰ্ক লগোৱাৰ পিছত তোমালোকে কি কৰিবা ইয়াতে তোমালোকৰ মোবাইললৈ এটা সিকিউৰিটি কোড আহিব সেই সিকিউৰিটি কোডটো তোমালোকে ইয়াতে লিখিব লাগিব অৰ্থাৎ এনেকুৱা ধৰণে সিকিউৰিটি কোডটো লিখি ল'বা মোবাইলৰ তাৰপিছত কি কৰিবা এই সিকিউৰিটি কোডটো শুদ্ধকৈ লিখিবা শুদ্ধকৈ লিখাৰ পিছত তোমালোকে সাবমিট অপশ্যনত ক্লিক কৰি দিবা সাবমিট কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে ইয়াতে কি কৰিবা সম্পূৰ্ণকৈ চাব পাৰে ইয়াতে তোমালোকৰ ডেট অফ বাৰ্থ এজ সম্পূৰ্ণ দিয়া আছে তোমালোকৰ ডিটেইল তাৰপিছত তোমালোকে ইয়াতে প্ৰচিড টু বুকত ক্লিক কৰি দিবা প্ৰচিড টু বুকত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে এখন কেলেণ্ডাৰ দেখিবলৈ পাইছা কাষতে তো তাৰ কাষত দেখিবলৈ পাইছা কেলেণ্ডাৰ ইণ্ডিকেটৰ তো এনেকুৱা ধৰণে দিয়া আছে যিখিনি স্লটছ এভেইলেবল আছে তো গ্ৰীণ কালাৰৰ দিয়া আছে তাৰপিছত ৰেড কালাৰ এনেকুৱা ধৰণে নট এভেইলেবল হলিডে এনেকুৱা ধৰণে দিয়া আছে তোমালোকে চাব পাৰা তো তোমালোকে ইয়াতে চাব পাৰা কোনটো তাৰিখত তোমালোকে যাবলৈ সময় পোৱা অৰ্থাৎ যিহেতু 4টা দিনতহে তোমালোকে এভেইলেবল আছে তো ইয়াতে মই সিলেক্ট কৰি দিম 25 তাৰিখটো মই সিলেক্ট কৰি দিছোঁ তোমালোকে ইয়াতে সিলেক্ট কৰি দিবা এনেকুৱা ধৰণে 25 তাৰিখটো সিলেক্ট কৰাৰ পিছত তোমালোকে ইয়াতে কাষতে এটা অপশ্যন দেখিবলৈ পাবা তো ইয়াতে দেখিছা টাইম স্লটছ এভেইলেবল সিটছ তো এনেকুৱা ধৰণে টাইম টেবুল দিয়া আছে তোমালোকৰ 10:30 বজাৰ পৰা হ'ব আৰু 15 PM লৈকে তাৰপিছত ইয়াতে 30টা সিটছ এভেইলেবল আছে এনেকুৱা ধৰণে তোমালোকে ইয়াতে 30 কাষতে যিটো টিক মাৰ্ক লগাব দিছে তোমালোকে ইয়াতে টিক মাৰ্ক লগাই দিবা তাৰপিছত তোমালোকে বুক স্লটত ক্লিক কৰি দিবা বুক স্লটত ক্লিক কৰাৰ পিছত তোমালোকে ইয়াতে কনফাৰ্ম টু স্লট বুকত ক্লিক কৰি দিবা কনফাৰ্ম টু স্লট বুকত ক্লিক কৰাৰ পিছত তোমালোকে এইখন পেজ দেখিবলৈ পাবা অৰ্থাৎ প্ৰভিজনেল এপইণ্টমেণ্ট ফৰ লাৰ্ণাৰ লাইসেন্স টেষ্ট এই এপইণ্টমেণ্ট লেটাৰখনো তোমালোকে কি কৰিবা প্ৰিণ্ট আউট কৰি উলিয়াই ল'বা নহ'লে সেভ এজ PDF বুলি তোমালোকে দেখিবলৈ পাইছা সেভ কৰি ল'বা তো তোমালোকে একনলেজমেণ্ট ৰিচিপ্টখন আৰু লগতে তোমালোকে এই ফৰ্মখনো তোমালোকে লগতে লৈ যাব লাগিব তোমালোকে এইখিনি কি কৰি ল'বা জেৰক্স কৰি তোমালোকে উলিয়াই ল'বা সকলো তোমালোকে জেৰক্স কৰি উলিয়াই ল'বা প্ৰিণ্ট আউট কৰি উলিয়াই ল'বা তাৰপিছত তোমালোকে এতিয়া কি কৰিব লাগিব এতিয়া তোমালোকে ফিজ পে'মেণ্ট কৰিব লাগিব ইয়াতে নেক্সট অপশ্যন দেখিবলৈ পাইছা তোমালোকে নেক্সট কৰি দিবা নেক্সট কৰি দিয়াৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খোল খাব তোমালোকে ইয়াতে কি কৰিব লাগিব ফিজ পে'মেণ্ট কৰিব লাগিব ফিজ পে'মেণ্ট কৰাৰ পিছতহে তোমালোকৰ কমপ্লিটেড হ'ব তোমালোকে ইয়াতে দেখিবলৈ পাইছা ফিল এপ্লিকেশ্যন ডিটেইল LL কমপ্লিটেড আপলোড ডকুমেণ্টছ কমপ্লিটেড তাৰপিছত LL স্লট বুক কমপ্লিটেড তোমালোকে এতিয়া কেনেকুৱা ধৰণে ফিজ পে'মেণ্ট কৰিবা মই দেখুৱাই দিছোঁ তোমালোকে ইয়াতে কি কৰিবা ফিজ পে'মেণ্ট বুলি যিটো অপশ্যন দেখিবলৈ পাইছা তোমালোকে ফিজ পে'মেণ্টত ক্লিক কৰি দিবা ফিজ পে'মেণ্টত ক্লিক কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে পেজটো দেখিবলৈ পাবা সিলেক্ট অপশ্যনত তোমালোকে ক্লিক কৰি দিবা সিলেক্ট কৰাৰ পিছত তোমালোকে ইয়াতে SBI EPay বুলি দেখিবলৈ পাইছে এইটোত সিলেক্ট কৰি দিবা তাৰপিছত এই যিটো कैप्चा भेरिफिकेशन আছে তোমালোকে সেই कैप्चा भेरिफिकेशनটো কাখতে লিখি দিবা কাখতে লিখাৰ পিছত এনেকুৱা ধৰণে তোমালোকে দেখিবলৈ পাবা ইয়াতে দেখিবলৈ পাইছে তোমালোকৰ কোনটো ভেহিকলৰ কাৰণে কিমান টকা লোৱা হৈছে সম্পূৰ্ণ তোমালোকৰ ডিটেইলত দিয়া আছে মটৰসাইকেল উইথ গিয়াৰ নন ট্ৰান্সপোৰ্ট তোমালোকৰ 150 रुपीस লৈছে তাৰ পিছত লাইট মটৰ ভেহিকল 150 रुपीस অৰ্থাৎ LMV খনৰ কাৰণে 150 रुपीस লৈছে তাৰ পিছত তোমালোকে ইয়াতে LL টেষ্ট বুলি দেখিবলৈ পাইছা তাত লৈছে 50 रुपीस তাৰ পিছত তোমালোকে ইয়াতে পেন আউট ক্লিক কৰি দিবা পেন আউট ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খুল খাব তোমালোকে ইয়াতে দেখিবলৈ পাইছে তোমালোকৰ মুঠ পেমেন্টটো হৈছে 350 रुपीस তোমালোকে পে কৰিব লাগিব ইয়াতে টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি তোমালোকে পঢ়ি ল'বা ভালদৰে টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি পঢ়াৰ পিছত তোমালোকে ইয়াতে কি কৰিবা আই এগ্ৰি টু দ্য টাৰ্ম এণ্ড কণ্ডিশ্যন বুলি দেখিবলৈ পাইছা তাৰপিছত ইয়াতে টিক মাৰ্ক লগাই দিবা ইয়াত টিক মাৰ্ক দিয়াৰ পিছত তোমালোকে proceed for payment ক্লিক কৰি দিবা proceed for payment ক্লিক কৰাৰ পিছত তোমালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে খুল খাব তোমালোকে এটা ডেবিট কাৰ্ডৰ যিটো নাম্বাৰ আছে তোমালোকৰ হেতু দি দিবা তাৰ পিছত CVV নাম্বাৰটো দি দিবা CVV নাম্বাৰটো দিয়াৰ পিছত তোমালোকৰ এক্সপায়াৰি ডেট দি দিবা তাৰ পিছত তোমালোকে এটা কাৰ্ড হোল্ডাৰজনৰ নাম লিখি দিবা
তাৰপিছত তোমালোকে ইয়াতে পেন আউট ক্লিক কৰি দিবা পেন আউট ক্লিক কৰাৰ পিছত তোমালোকৰ পেমেণ্ট ছাকচেছফুল হোৱাৰ এখন ৰিচিপ্ট দিব তো সেই ৰিচিপ্টখন তোমালোকে ডাউনলোড কৰি ল'বা বা ছেভ কৰি ল'বা তাৰপিছত সকলো তোমালোকৰ ডকুমেণ্ট লৈ তোমালোকে RTO অফিচত যিটো তাৰিখত তোমালোকে সিলেক্ট কৰিছিলা স্লট বুকিং কৰিছিলা তো সেই তাৰিখ দিনা তোমালোকে তাত যাবা তোমালোকৰ 10টা কুৱেশ্যন দিব সেই কুৱেশ্যন কিটা তোমালোকে ভালদৰে এনসাৰ দিব লাগিব আৰু তোমালোকৰ যি ভেহিকলৰ কাৰণে তোমালোকে সিলেক্ট কৰিছিলা সেই ভেহিকলৰ মতে তোমালোকক বাহন চলাব দিব আৰু তোমালোকক যদি বাহনসমূহ ভালদৰে চলাব পাৰা তোমালোকক লাৰ্নাৰ লাইসেন্সখন দি দিব তো যদি এই ভিডিঅ'টিৰ পৰা অলপ হ'লেও উপকৃত হৈছা তেনেহ'লে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখিবলৈ সকলোকে অনুৰোধ জনাইছোঁ কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ অহাৰ লগে লগে যাতে তোমালোকে সকলোতকৈ আগতে পোৱা ধন্যবাদ